মৰমৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আকৌ বহুদিন পিছত আকৌ এটি নতুন ভিডিঅ' লৈ আহিলোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম প্ৰিপজিশ্যন, that means অব্যয়। প্ৰিপজিশ্যন কি, প্ৰিপজিশ্যন কাক কয়, তাকে আজি আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকোঁ। তো চাওক, প্ৰথমত এক্সাম্পলবিলাক চাওক। The book is on the table. কিতাপখন মেজৰ ওপৰত আছে। This is the house of Ram. এইটো ৰামৰ ঘৰ। The cat is under the table. মেকুৰীটো মেজখনৰ তলত আছে। A bird is flying in the sky. আকাশত এটা চৰাই উৰি আছে। The mango is for you. আমটো তোমাৰ বাবে। তো চোৱা, ওপৰৰ চেণ্টেন্স কেইটা যে দিয়া আছিল, one, of, under, in আৰু for, পদকেইটা যথাক্ৰমে টেবল, ৰাম, স্কাই আৰু ইউ নাউন আৰু প্ৰনাউনৰ আগত বহি বাক্য কেইটাৰ আন শব্দৰ লগত সম্বন্ধ স্থাপন কৰিছে। চোৱা, ওপৰৰ চেণ্টেন্স কেইটাত থকা ওৱান, অফ, আণ্ডাৰ, ইন আৰু ফৰ পদকেইটা যথাক্ৰমে টেবল, ৰাম, স্কাই আৰু ইউ নাউন আৰু প্ৰনাউনৰ আগত বহি বাক্য কেইটাৰ লগত শব্দৰ সম্বন্ধ স্থাপন কৰিছে। আন শব্দৰ লগত লগ হৈ বাক্যকেইটাই সম্বন্ধ স্থাপন কৰিছে। গতিকে যি পদে নাউন বা প্ৰনাউনৰ আগত বহি চেণ্টেন্সৰ আন শব্দৰ সৈতে সম্বন্ধ দেখুৱাই সেই পদক প্ৰিপজিশ্যন বোলে। আকৌ মনোযোগ দিয়া ভালকে। ইয়াতে কি দিয়া আছে চেণ্টেন্স কেইটাত? ওৱান, অফ, আণ্ডাৰ, ইন আৰু ফৰ। এই শব্দকেইটাই, এই পদকেইটাই কি কৰিছে? টেবল, ৰাম, স্কাই আৰু ইউ নাউন আৰু প্ৰনাউনৰ আগত বহি বাক্যকেইটাৰ আন শব্দৰ লগত সম্বন্ধ স্থাপন কৰিছে। গতিকে যি পদে নাউন বা প্ৰনাউনৰ আগত বহি চেণ্টেন্সৰ আন শব্দৰ সৈতে সম্বন্ধ দেখুৱায় সেই পদক প্ৰিপজিশ্যন।